নমস্কাৰ পল্লৱী ব্লগছৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ সকলোকে মোৰ অসমবাসী তথা বন্ধু বান্ধৱী ভাইটি ভণ্টি দাদা বাইদেউলৈ মই পল্লৱীয়ে লক্ষী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি লক্ষী পূজা আৰু এতিয়া বাজিছে 4:30 আৰু আমাৰ ঘৰতনো কেনেদৰে লক্ষী পূজা আয়োজন কৰোঁ তাকে অলপ দেখাব বিচাৰিছোঁ। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। এফালে পায়স বনাই আছোঁ। আপোনালোকৰ ঘৰত লক্ষী পূজা পাতিছেনে বাৰু? কমেণ্ট কৰি জনাবচোন। আমি এনেদৰেই পাতিছোঁ আৰু সৰু সুৰাকৈ। মোৰ চেনেলটো যদি নতুনকৈ কোনোবাই চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক এটা কৰিবলৈ নাপাহৰিব। লক্ষী চৰিত্ৰ পঢ়িব। দেৱৰ হৰি মহা মহা পাপীও নিষ্ঠেৰে যাক স্বামী যাৰ লীলা বিবাহ কৰ নাহি পাৰা পাৰ হেনো কৃষ্ণ পদে কৰোঁ কোটি নমস্কাৰ। তুমি দয়াশীল হৰি আমাক ৰক্ষা কৰিও চৰণে। কৃষ্ণ হে প্ৰভু ভগৱন্ত বোলে প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনতাৰণ তুমি প্ৰিয়তমা পৰমা দেৱতা জানিয়া লৈলো শৰণ জানিয়া লৈলো শৰণ। হে প্ৰভু আজি আকৌ দুইগৰাকী বাই ভনী আপোনাৰ সন্মুখন পাতোতে প্ৰথমগৰাকীয়ে পাতিছিলে কৰিছিলে ইয়াতে পাতোতে কৰোঁতে অনেক অপৰাধ হ'ব পাৰে। সৰ্ব অপৰাধ মৰিখনি কৰি এনেকৈয়ে দিবলৈ থ'বলৈ পাতিবলৈ আপোনাৰ সেৱা পূজা ভাগ কৰিবলৈ দুইগৰাকীকে যে প্ৰভু ভগৱন্তই কৃপা কৰি আয়ুষত বৃদ্ধি দিয়ে স্বামীতে ভক্তি ৰাখি সেই ল'ৰাপনিকনকো যে আয়ুস পাই বৰিষত প্ৰভু ভগৱন্তই বুকু জোৰাই যে থৈ যাব ভাগিন কৰি দেখিছা প্ৰভু। তেন্তে প্ৰসাদ আৰু পায়স খাই লওঁ আমি। আজিৰ ভিডিঅ'টোত মই আপোনালোকক লক্ষী পূজা কেনেদৰে পাতিলোঁ দেখুৱালোঁ আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক এটা কৰিব আৰু মোৰ চেনেলৰ যদি আপোনালোক কোনোবা নতুন তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আজিৰ ভ্লগটো মই ইমানতে সামৰিছোঁ। ধন্যবাদ।